নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ। আজি এতিয়া ৰাতিপুৱা মই এনেদৰে চাহ খাবৰ বাবে চুজিৰ হালোৱা বনালোঁ। একদম সাধাৰণভাৱে চিম্পুলভাৱে ঘৰত যি উপাদান আছিল সেই উপাদানেৰে এনেদৰে চুজিখিনি ভাজি থাকোঁতে তাতে ঘিউ দি এনেদৰে ৰাতিপুৱাৰ চাহৰ যোগাৰখিনি কৰিলোঁ। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। চুজিৰ হালোৱাৰ ভিডিঅ' মোৰ আগৰ ভিডিঅ' মই দি থৈছোঁ, সেয়েহে আৰু আজি মই ভিডিঅ' দিয়া নাই আৰু বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকৰ মাজলৈ। কিছু শৰীৰৰ অসুস্থতাৰ বাবে মই এনেদৰে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া ভাবিছোঁ দিওঁ মাজে মাজে ভিডিঅ' আৰু এনেদৰে। তাৰপিছত ঘৰতে পাইছিলোঁ মাছ দুটা, খালৰ পৰা উঠি আহিছিল কাৱৈ মাছ এনেদৰে, আৰু ঘৰৰ পাচলি ভাতকেৰেলা এনেদৰে ছিঙি আনিছিলোঁ। মাছকেইটাও এনেদৰে ভাজি ল'লোঁ, ভাতৰো যোগাৰখিনি কৰিলোঁ, চাহখিনি দি লৈ এইফালে কুকাৰত দালি বহাই দিলোঁ। এইফালে ইয়াৰ মাছকেইটা ভাজি থাকিলোঁ। তাৰ মাজতে দেখুৱাইছোঁ আমাৰ আকৌ এটা ছাগলী পোৱালি জগিলে। আগৰটো দেখুৱাইছিলোঁ আপোনালোকৰ, সেই আগৰটো ডাঙৰে হৈ গ'ল। আগৰটোও পাঠি এইটোও পাঠি। আৰু এতিয়া মই মাছখিনিও কাঢ়ি ল'লোঁ। কাঢ়ি লৈ এনেদৰে তাতে ভাজিখিনি বহালোঁ। ভাতকেৰেলা, আলু আৰু লেচেৰা আছিল। পাচলি আগতে আপোনালোকক খেতি হওঁতে দেখুৱাইছিলোঁ, কিন্তু এতিয়াতো সকলো ফল লাগি আছে, কিন্তু মইহে কিবা দেখুৱাব পৰা নাই। দেখুৱাম বাৰু আপোনালোকক মাজে মাজে। ভাবিছোঁ আজিৰ পৰা ভিডিঅ' কণ্টিনিউ দিয়া কৰিম। আৰু এয়া মাছকেইটা কাঢ়ি ল'লোঁ আৰু এনেদৰে ভাতৰ থালিখনো সজাই ল'লোঁ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে ফেচবুকত চাই আছে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু এয়া আম খাইছিলোঁ সিদিনাখন, তাৰেও এখন ফটো তুলি থৈছিলোঁ, সেয়েহে ফটোকেইখনো আপোনালোকক অকণমান দেখুৱাইছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে শেষত কমেণ্ট কৰি জনাব।